হেল্ল' এভৰিৱান, আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মাক ধুনীয়াকৈ চাফা কৰি দিলোঁ আৰু ব্লেংকেটবিলাক ঠাণ্ডা হৈছে কাৰণে ব্লেংকেট পাৰি দিলোঁ তলত আৰু চাফ চাফাই কৰি এতিয়া মই ভাত খাবলৈ দিম। আৰু এয়া মই ভাত লগত খাবলৈ শেৱালি ফুলৰ পকৰি বনাই আছোঁ। খাবলৈ ভাল পাওঁ কাৰণে বনাই থাকোঁ আৰু এয়া মই এতিয়া মাক ভাত খাবলৈ দিলোঁ আৰু মায়ে ভাত খাই আছে এতিয়া। আজি মোৰ ভতিজাটোৰ বাৰ্থডে আছিলে, সেইকাৰণে সৰু সুৰাকৈ নিয়ম কৰা হ'ল আৰু বাৰ্থডে বুলি কেকটো অনা হ'ল আৰু ঘৰতো এটা বনাই দিলে। আৰু ওচৰত ল'ৰা ছোৱালী নাই তেনেকৈ, ডাঙৰ ডাঙৰে আছে চব, আৰু আমি গোটেই ঘৰখিনিয়ে মানুহবোৰে মিলি আৰু বাৰ্থডেটো পাতি দিলোঁ এনেকৈ। আৰু স্কুলৰ পৰা আহোঁতে দেৰিয়ে হয়, আন্ধাৰ হ'ল আৰু 2:30 বজাত আহিছে আৰু এতিয়া গধূলি সময়তে এনেকৈ পতা হ'ল আৰু এই কাটি মেলি এনেকৈ খাবলৈ দিয়া হ'ল চবকে। আলহীও আছিলে লগতে, আৰু ল'ৰা ছোৱালীকেইটাকো এনেকৈ খাবলৈ দিয়া হ'ল। পায়স বনাইছিলে, চিঙৰা, মিঠাই, ৰসগোল্লা এনেকৈ কৰি এনেকৈয়ে বনাইছে, ভাতৰ চিষ্টেম কৰা নাই, এনেকৈ অকণ অকণ খাবলৈ দিছে গৰম গৰমকৈ। চিঙৰাটো অৰ্ডাৰ কৰি আনিছে, গৰম গৰমকৈ খাবলৈ দিছে আৰু মাকো খাবলৈ দিলোঁ তেনেকৈ। এইয়া বাৰ্থডেৰ মিঠাই, কেক খাব লৈছোঁ আৰু পায়স আৰু চাহ, আৰু এইফালে মায়ে খাই আছে।